নমস্কাৰ বন্ধু বান্ধৱীসকল, মহন্ত জিকে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে যে DHS আছামৰ এক্সামসমূহ কেতিয়া অনুষ্ঠিত হ'ব, আৰু এই বিষয়ে উল্লেখ ঘোষণা কৰিছে আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই। তেখেতে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে, যিহেতু তেখেতে আগতে উল্লেখ কৰিছিল যে ডিচেম্বৰৰ ভিতৰত DHSৰ যিসমূহ এক্সাম থাকি গৈছিল নন টেকনিকেল আৰু গ্ৰেড 4ৰ তাৰে এক্সামসমূহ অনুষ্ঠিত হ'ব বুলি কৈছিল। হয়তো কিছুমান বিশেষ অসুবিধাৰ বাবে চৰকাৰখনে ডিচেম্বৰত অনুষ্ঠিত কৰিব নোৱাৰে, গতিকে তেখেতে পুনৰ ঘোষণা কৰিছে কেতিয়া এক্সামসমূহ অনুষ্ঠিত হ'ব। গতিকে যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো নতুনকৈ আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। এতিয়া বলকচোন চাওক কেতিয়ানো পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। ইয়াতে চাওক বন্ধু বান্ধৱীসকল, আমাৰ অসমৰ যিগৰাকী স্বাস্থ্যমন্ত্ৰী তেখেতে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে যে জানুৱাৰীত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা, অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি DHSৰ টেকনিকেলৰ যিহেতু পৰীক্ষাসমূহ অনুষ্ঠিত হৈ গ'ল, নন টেকনিকেল আৰু 4th গ্ৰেডৰ যিসমূহ এক্সাম অনুষ্ঠিত হোৱা কথা আছিল, সেই এক্সামসমূহ জানুৱাৰীত অনুষ্ঠিত হ'ব। গতিকে হাতত আৰু কেইটামান দিন সময় পাইছে, ভালদৰে প্ৰিপেৰেশ্যন কৰক। আৰু এই কথা আমাৰ উল্লেখ কৰিছে নলবাৰীত, এই কথা ঘোষণা কৰিছে আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই। তেখেতে এই কথা নলবাৰীত উল্লেখ কৰিছে, যিহেতু নলবাৰীত এখন মেডিকেল কলেজ স্থাপন কৰিছে, তাতে তেখেতে এই কথা উল্লেখ কৰিছে। গতিকে জানুৱাৰীত অনুষ্ঠিত হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা। আপোনালোকে প্ৰিপেৰেশ্যনটো আৰু অলপ দ্ৰুততৰভাৱে বঢ়াই দিয়ক, যাতে আপোনালোকে এইবাৰ এই DHS এক্সামত সফলতা মুখ দেখিবলৈ সক্ষম হয়। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পোনপটীয়াকৈ আপোনালোকে পাই থাকে। ধন্যবাদ।